Welcome back to my YouTube channel Eke Baba Creation. More YouTube channel আপোনালোকক স্বাগতম জনাইছো। আজি মই যাই আছো সাইকেল মাৰি গুৱাহাটীলৈ। বলক ভিডিওটো চাই থাকক। আৰম্ভ নকৰো অলপ দেৰি। থাম্বনেলটো চাই গম পাইছে আপোনালোক। এইখনে সাইকেল যিখন সাইকেলেৰে মই গুৱাহাটীক যাম। অলপ আগতে সাইকেলখন মেকানিকত তাকে নিছো নি সাৰ্ভিসিং কৰি আনছো একদম অল ক্লিয়াৰ হৈ আছে বৰ্তমান। তাৰ পিছত যামি আৰু গুৱাহাটী। তো গাইজ চলা তলা পিন্ধি আই এম ৰেডি। এতিয়া যাব লাগে। তো বলক ভিডিওটো আৰম্ভ কৰোঁ আৰু মোৰ পিছত আপোনালোকেও চাইকেলৰ পিছত বহি লওক, বহি কিনে ভিডিওটো শেষলৈকে আৰু চাই থাকক, ভিডিওটো ক্লিক নকৰাকৈ। আজিকালি কিয় তুমি থাকা দূৰণিতে ৰৈ আহা কাষৰলে বহি যোৱা হিয়াত প্ৰণয়তে নৈ আজি তৰা মাদকতাৰে লিখিম তোমাক লৈ উন্মাদৰে কি তোমাক লৈ গাব খোজো। আহি দলং পালোঁ, তাতে এটা ফটো উঠিলোঁ। গাইজ আপোনালোকক এটা কথা কওঁ, মানে কথাটো হ'ল চাইকেল লৈ মানে কথাটো হ'ল এখন হাতত মোবাইল এখন হাতত চাইকেল লৈ ভিডিঅ' কৰাটো ইম্পচিবল। তথাপিও কৰিছোঁ অলপ চলপ, তাৰ কাৰণে আপোনালোকে বেয়া নাপাব। ইমানখিনি বাৰু দেখুৱাম আপোনালোকক। আৰু আহি গণেশ মন্দিৰ গ'লোঁ, তাত সেৱা চেৱা কৰিলোঁ। তাৰপিছত এনেকৈ যাই আছোঁ মাজে মাজে ফটো উঠি থাকোঁ আৰু ভিডিঅ'টো কৰা নহ'লে ফটোয়ে উঠি কিনে আৰু দিলোঁ আৰু। আহি শৰাইঘাট দলং পালোঁ আৰু শৰাইঘাট দলঙত এটা সৰু ভিডিঅ' কৰি যাই আছোঁ। আপোনালোকে চাই থাকক। আজিকালি কিয় তুমি থাকা দূৰণিতে ৰৈ আহা কাষৰলে বহি যোৱা হিয়াত প্ৰণয়তে নৈ হৈ আজি তৰা মাদকতাৰে লিখিম তোমাক লৈ উন্মাদৰে কি তোমাক লৈ গাব খোজো মই নতুন পৰাণৰ এটি গীত। ইমান গাড়ী তথাপিও ভিডিঅ' কৰি আহিছোঁ। ভিডিঅ' কৰাটো ইমান এটা সহজ কথা নহয়, ইমান গাড়ীৰ মাজত ইমান যাম, তথাপিও মই ভিডিঅ' কৰি আহিছোঁ। তথাপিও আপোনালোকক ভিডিঅ'টো ভালকৈ দেখাব পৰা নাই, তাৰ কাৰণে বেয়া নাপাব দিয়ক ৰাইজ। আজি তৰাৰ মাদকতাৰে লিখিম চক গাড়ী ৰাখছি না, ইমান গাড়ী ভালকৈ মাতি লগ নাপাওঁ। চাইকেলখনত উঠি কিনে এই ৰেলিঙত ভৰি দি আহি আছোঁ। কিবাকে শৰাইঘাট দলং পাৰ হৈ আহিলোঁ। তাৰপিছত আহি অলপ বহিলোঁ ইয়াতে, ভাগৰো ধৰিছে। কিমান চাইকেল মাৰিম বুলি আৰু 85 কিলোমিটাৰ ধেমালি নহয়। তো 60 কিলোমিটাৰমান আহিলোঁ আৰু আহি এটা আমাৰ গাঁৱৰ ছোৱালীক লগ পালোঁ। তো সি মোক নিব আহিছে, ইয়াৰ ৰুমত যাই একবাৰ চাই আহোঁ। তুমি আহিব খুজিলে হৃদয়ত বাজে ঝংকাৰ। অ' মাই গড, ভিউজ চক গাইছ, ইমান ধুনীয়া সুন্দৰ, বাহ কি ধুনীয়া ভিউজ। তো DSLR নাই, কোনো ভাল কেমেৰা নাই, মোবাইল দি ভিডিঅ' কৰিছোঁ আৰু বেয়া নাপাব গাইছ। তুমি চুব খুজিলেই মৰহি পৰে নিশাৰ নীৰৱতা অলে সপোনৰ তুমি এই ৰাগিনী তুমি এই মোৰ হৃদয়ৰ শেৱালি তোমাতে আদি আদি থম হিয়াত প্ৰণয়ৰে জোনাকী। ফটো উঠি আহিলোঁ আৰু মানে
কিমান ইয়াক আমনি দিম। আহি আছোঁ এটা হাতী লগ পালোঁ, হাতীটোক দেখা পাই ফটো উঠলোঁ। আহি আছোঁ এনেকৈ ফটো উঠি তাৰপিছত এই হাতীটো ফটো উঠাৰ পিছত মোৰ ভিডিঅ' শেষ। গাইজ হাতী বুলি কোৱা বেয়া নাপাব দিয়ক, গণেশ যোৱা বুলি ক'ব লাগিছিল। চৰি, ভাল লাগিল যদি চাই আপোনালোকে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব